নমস্কাৰ, মোৰ চেনেলটিৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। মই আজি আৰচিমৰ ডালিয়া বনাবলৈ লৈছোঁ। এয়া ডালিয়াখিনি তিয়াই লৈছিলোঁ। এতিয়া ডালিয়াখিনি মই কুকাৰত ভৰাই দিছোঁ। ইয়াতে অলপমান মই পানী দি দিম। আপোনালোক সকলোৱেতো ডালিয়া বনাব জানে, তথাপিও আজি মই বনাইছোঁ। এয়া গেছত মই কুকাৰটো বহাই দিছোঁ। দুটা চিটি মাৰা হৈ গ'ল, সেইবাবে মই কেৰাহীখন পাতি ল'লোঁ আৰু তেল দি দিছোঁ। তাত পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ, সোৱাদ অনুযায়ী নিমখ, হালধি দি দিছোঁ। এইখিনি মই এতিয়া ভালদৰে ভাজি ল'ম। এতিয়া ইয়াত মই ডালিয়াখিনি দি দিছোঁ। এতিয়া ডালিয়াখিনি মই মিক্স কৰি লৰাই ভাজি লৈছোঁ। ইয়াত এতিয়া মই মছলা অকণমান দি দিম। অকণমান মছলা দি দিছোঁ। এতিয়া মছলাখিনি লৰাই দিছোঁ। ডালিয়াৰ লগত মিক্স কৰি দিছোঁ। ইয়াতে নৰসিংহৰ পাত অকণমান দি দিম। নৰসিংহ পাত দি দিছোঁ। ভালদৰে লৰাই দিম এতিয়া। প্ৰায় আমাৰ ডালিয়াখিনি বনোৱা হৈ গৈছে। এতিয়া বাতি এটাত মই কাঢ়ি লৈছোঁ ডালিয়াখিনি। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।